কি হল ইয়াকে কৈছো কি হা শুব মন নাই নেকি শুব মন আছে নাই পাৰিব নে হ'ব বিচনা বুলি ধৰিলো আৰু ন এইবিলাক গছৰ আল্লাহ তেনেকে দিয়ে চলবেকে চাও এনেকে তো যায় আইও দেখছা ক্যামেৰামেনে স্পট বয়ৰ কাম কৰে অচ্যুত গগৈৰ প্ৰডাকশন অচ্যুত গগৈ লখিমপুৰৰ হয় তাৰ ইতিমধ্যে বহুত কেইটা গান মই কৰিলো আৰু আজি নতুন বছৰত প্ৰথমবাৰৰ কাৰণে তাৰ লগত গান এটা কৰি আছো মায়ঙৰ এনেকুৱা ধৰণৰ লোকেশনত খুব ধুনীয়া লোকেশন মানে ভিলেজ এখন খুব শান্তিপূৰ্ণ বহুত সাইলেন্ট হয় ভাল লাগে আৰু ৰাস্তা ঘাটো ইমান ধুনীয়া আৰু এতিয়া শিশুখিনিক লৈ পেলাই কাম কৰিছো আৰু শিশুখিনিক লৈ পেলাই কাম কৰা মজাটো বেলেগ অকমান কষ্ট হয় যদিও হিহঁতৰ লগত থাকি পেলাই দিনটো খুব ভাল লাগিছে আৰু এনজয় কৰি আছো চাই থাকিব যিমান দূৰ বাৰু চেষ্টা কৰিম ভাল কৰিবৰ কাৰণে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব আশীৰ্বাদ অবিহনে আমি কেতিয়াও কাম কৰিব নোৱাৰো চেষ্টা কৰি যাম যিমান দূৰ পাৰো ভাল কৰিবৰ কাৰণে আৰু নেক্সট আমাৰ ভিডিঅ'বিলাক চাই থাকিব নিশ্চয় ভাল Por কি আছে নাকো নাকো কুমারে আনাকো চুলি মাত লাগিছে পিৰপিৰা আছে তলত তুমি মাটি নেখেলা যে মাটি খেলা জানো খেলু মই সাকি বনা আৰু কেক বনাও কি বনা সাকি বনা কি হৰ মাটি মাটি সাকি বনা ঠিক আছে মোৰ কাৰণে লৈ আনিবা গিফট খাবা খাবা দে উঠাইছো চিন্তা কৰিব নালাগে ৰাতিপুৱা আহি পালে ন কেইটা বজাত আমি 6টা বজাত লখিমপুৰৰ পৰা ন বঢ়িয়া থ্যাংক ইউ মনেকো লাইন কৰি দিয়া লাইন বহল দীঘল কৰি দিয়া মানে ফাগুন মানে উলিয়াব লাগে এতিয়া মই সমস্যা হৈছে মই গ্ৰীনটো উলিয়াব নোৱাৰো এখানে সৰাপাত লাগে এইবিলাক সব সৰাপাত বিলাক আছে এইবিলাকতে কৰি আছো কিমান দূৰ পাৰো চাও চেষ্টা কৰো কিন্তু ওয়েদাৰটো আসলে ফাগুনৰ নহয় কিন্তু গানটো এনে ফাগুনৰ পছুৱা এনেকুৱা ধৰণৰ গীত এটা সমস্যা হৈছে চেষ্টা কৰিম যিমান দূৰ পাৰো ফুল কুটি নধৰিব মনেকো কি বাচ্চাটো লৈ আহিছে ছুটি আছে উপায় নাই কি কৰিব এতিয়া মাক ক'ত গল এই আহি আছে পিছফালে হ্যাঁ সেটা নাকি মাক ইমান টিকলা মাক থাকে নাকি বে বাপ ৰে বা ইমান টিকলা মাক মই সুত গগৈ আমি আছো আজি গুৱাহাটী চন্দ্ৰপুৰত প্ৰাৰ্থনা বৰাৰ কণ্ঠত ফাগুন নামৰ এটি গীতৰ শুটিং চলি আছে চন্দ্ৰপুৰত আজি ভিডিও ডাইৰেকশনত আছে মনোজ মন মোৰ তেখেত ককাইদৰ নিচিনা আৰু আজি কেমেৰা পাৰ্চনত আছে মুকুটদা মেকআপ আৰ্টিষ্ট কুঞ্জবা আৰু আজি এসিষ্ট কৰিছে মনেকৈ আৰু আজি ভিডিঅ'ত অভিনয় কৰিছে আমাৰ নাৰায়ণপুৰৰ পৰা আহিছে শিশুসকল আপোনালোকক আমি দেখাম আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলে বলকচোন আমি কেনেকৈ শ্বুটিং কৰোঁ বলক গম পাইছো তুমি গণেশগুৰি থাকিবা কি আছে মাথা ঘুৰাইছে মোৰ ঘুৰাইছে তোমাৰ মাথা ঘুৰাইছে মাথা কইনে কি হৈছে ভুক লাগিছে মাথা মম ভাত ষ্টপ আনিছে চাল দাল আনিবা লাগিছিল এটা বনাই খালে তাত কেকৰা লাগছিল কেকৰা খাবা 2 3 গো তেলি ডুবু মানে আৰু অকমান সময় আছে ন কিমান সময় আছে আৰু অকমান পিছতে আমাৰ শুটিং হে হ'ব ভোক লাগিছে নেকি হা একোৱে লগা নাই
বেয়া একো লগা নাই তোমাৰ কি একো লগা নাই আমি ফাকু খেলিলো ন ফাকু খেলিলো গোটেই এইবিলাক ফাকু খেলিলো মই খেলা নাই ন অকল মই খেলা নাই হা ঠাণ্ডা লাগিছে ন ঠাণ্ডা লাগিছে একো নাই ভাল লাগিছে ন আজি আমি এডভান্স মানে কি কৰিলো ফাকু খেলিলো হেপী হোলি পিকনিক এনেদৰে আমাৰ শ্বুটিংবিলাক কৰা হয় মানে ফূৰ্তি কৰা হয় মানে যদিও কষ্ট হয় দিনটোৰ এই দিনটোৰ কষ্টটো আমাৰ অনুভৱ নহয় কিয়ৰ কাৰণে আমি ধেমালি ফূৰ্তি কৰোঁ সদায় এনেকুৱা আউটডোৰ আহোঁ মানে মানুহবিলাকে যে পিকনিক খায় বনভোজ খায় আমি তাৰমানে আজিও এনেকুৱা টাইপ লাগিছে যেন আমি পিকনিক খাব আহিছোঁ বনভোজ খাব আহিছোঁ বিৰাট ফূৰ্তি আৰু কৰিছোঁ আমি এনজয় কৰিছোঁ আমিও তামাম এনজয় কৰিলো দেই বঢ়িয়া ভাল লাগিছে মানে কিয় ভাল লাগে জানা এই আমি যে ক'ৰ পৰা আহিছো ক'ৰ পৰা আহি লগ লাগিছো এই তেনেকুৱা যিনি তিনিৰ পৰা জড়িত আমাৰ মনোজদাৰ লগত কাম কৰা মজাই বেলেগ নাজানো আৰু ট্ৰাই কৰো সদায় বেষ্ট দিবৰ কাৰণে ট্ৰাই কৰো আৰু আমাৰ কুঞ্জই সদায় দূৰে থাকে ক'ত গ'ল কুঞ্জ এইজনী সদায় দূৰে থাকে আৰু মুকুটৰ লগত কাজিয়া কৰি থাকে কিন্তু সদায় ফুটি থাকিব লাগে ৰজাৰ দৰে থাকিব লাগে আৰু যদি মহিলা হয় ৰাণীৰ দৰে থাকিব লাগে আৰু জীৱন জিন্দাবাদ সদায় জীৱন জিন্দাবাদ আৰু থাকে দুখ সুখ থাকে মানুহৰ চাওঁ যিমান পাৰোঁ জীৱিকা হিচাপে এইটোৱে লৈছোঁ এইটোৱে কাম কৰি গৈ আছোঁ সদায় এনেদৰে কাম কৰি যাবৰ কাৰণে ভগৱানে শক্তি দিয়ক সাহস দিয়ক বেমাৰ আজাৰ দূৰ কৰক সকলোকে বেমাৰ আজাৰ দূৰ কৰি নিৰোগী কৰি ৰাখক তাকে কামনা কৰিছোঁ আৰু আমাৰ শ্বুটিংটো ইমান সুকলমে হৈ গ'ল ভগৱানক সেৱা জনাইছোঁ আৰু আজিলৈ ইমানতে পিছলৈ আকৌ লগ পাম থেংক ইউ বাই বাই কি ক'ব শ্বুটিং